क'क्राझारनि सानै ट्राइबेल हिन्जावसाखौ जिनाहारि खालामनानै बुथारनाय जाथायनि बिजिरथायखौ दिनै फोसावबाय। दायनिगिरि साथाम दुथां सुबुंखौ थैनायनि साजा। गिबियाव जिनाहारि बिनि उनाव बुथारनानै दंफांआव आलायनानै दोननाय जाथायनि बिजिरथायखौ दिनै फोसावबाय। जाथाया जादोंमोन 2021 मायथाइनि 11 जुन खालाराव। क'क्राझार जिल्लानि अबियापुटियाव सानै ट्राइबेल हिन्जावसाफोरखौ जिनाहारि खालामनानै बुथारनाय जाथायनि गुबै दायनिगिरिफोरखौ क'क्राझार जिल्ला जर'ख बिजिरसालिया थैनायनि साजा होनायनि बिजिरथाय होनायखौ दिनै फोसावो। बे साथाम थैनायनि साजा मोननायफोरनि मुङा जाबाय फरिजुल रहमान, मोजामिल शेख आरो नासिबुल आली। আমাৰ যেটো এইটো কেছৰ আপোনালোকে অলৰেডি অৱগতই হ'লে যে তিনিজন আসামী ক্ৰমে ফৰিজুল, মোজাম্মেল আৰু নচিবুল তিনিজনক ডেথ সেন্টেন্স মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে আমাৰ স্পেচিয়েল জাজ কোকৰাঝাৰ চি চতুৰ্বেদী কোৰ্টে। খুব ভাল লাগিছে গভৰ্ণমেণ্টৰ যিটো ইনিচিয়েটিভ আৰু গভৰ্ণমেণ্টৰ যিটো মেণ্ডেট এইটো দিছিলে। আমি সকলোৱে মিলি কাম কৰিছোঁ। আমাৰ ছিনিয়ৰ অফিচাৰে আমাক সহায় কৰিছে আৰু দিনে ৰাতি আমি কাম কৰি নৰ্মেল আমি ট্ৰেডিশ্যনেল ৱেতকৈ আমি টেকনিকেল আৰু কিছুমান বেলেগ ধৰণৰ ইনভেষ্টিগেশ্যন কৰিলোঁ আৰু টাইমলি আমি চাৰ্জশ্বিট দি আৰু পাৰ্চু কৰিলোঁ আমি। আৰু আমাৰ যিটো কোৰ্টৰ লগত যিটো আমাৰ চিংক্ৰনাইজেশ্যন আমাৰ গভৰ্ণমেণ্ট এডভকেটৰ লগত ডে টু ডে বেচিছত আমি কথা পতাৰ কাৰণে আমাৰ এইটো খুব সোনকালে হৈছে। আৰু আমাৰ 11 জুনত যিটো অবিয়াপুটি যিটো 2 কিশোৰীক নিৰ্মমভাৱে ৰেপ কৰি হত্যা কৰা হৈছিল, আজি আমাৰ কোকৰাঝাৰ সামান্য আদালতে যিটো মৃত্যুদণ্ড ৰায়দান দিলে সেইটোলৈ আমি যথেষ্ট সুখী।